Hello everyone, welcome back to my channel. So আজি ব্ৰইলাৰ মুৰ্গীৰ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ. সো দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেন্ডছ, গেছত কেৰাহী দি দিলোঁ, গৰম হৈ গ'ল কেৰাহী, আৰু এফালে দিলোঁ তেল গৰম হ'বলৈ এৰি দিলোঁ, আৰু এফালে ৰেডি কৰি থৈছোঁ আলু, বিলাহী কাটি থলোঁ, পিঁয়াজ কাটি থৈছোঁ, আদা নহৰু পেষ্ট, শুকান জলকীয়া, তেজপাত চব ৰেডি কৰি থৈছোঁ, আৰু এফালে মাংসও পুৰা ধুনীয়াকৈ ধুই পখালি থৈ দিছোঁ। আৰু ফাৰ্ষ্টতে তেল গৰম হোৱাৰ পিছত দিছোঁ দুটা শুকান জলকীয়া আৰু তেজপাত। এয়া দেখিছেনে, ফাৰ্ষ্টতে মোৰ হাতত চিটিকনি পৰিব এনেকৈ দিলে, মোৰ সদায় ভয় লাগে। আপোনালোকে কমেণ্ট কৰি জনাবচোন কাৰ এনেকৈ তেলত ফাৰ্ষ্টতে কিবা পিঁয়াজ চিয়াজ দিলে অলপ ভয় লাগে, মোৰ কিন্তু ভয় লাগে। এতিয়া পিঁয়াজটো মই ভাজিলোঁ, অকণমান ব্ৰাউন ছেড হোৱালৈকে ভাজি থাকিম, আৰু কেঁচা জলকীয়া দুটাও ইয়াতে তেলতে দি দিছোঁ। আৰু এতিয়া দিছোঁ মই নহৰু পেষ্টটো অকণমান লৰাই বকৰাই, তাৰপিছতে আদা পেষ্টটো দি দিম। এতিয়া আদাটো পেষ্টটো দি দিছোঁ আৰু ধুনীয়াকৈ লৰাই বকৰাই লৈ লওঁ। তাৰপিছত দিম মই ইয়াত মাংসটো ধুনীয়াকৈ ভাজি ল'ম। তাৰ আগতে দিলোঁ হালধি দিয়াৰ পিছত চাবচোন ৰংটো কি ধুনীয়াকৈ উঠে। একচুৱেলি কালাৰটো ধুনীয়া হ'লে দেখিও ভাল লাগে, নহয় জানো। এতিয়া মোৰ দিয়া হৈ গ'ল। এতিয়া দিম ব্ৰইলাৰ মাংস, সেইখিনি দিছোঁ আৰু ধুনীয়াকৈ গোটেইখিনি সানি লৈ লৈছোঁ। মই কিন্তু ব্ৰইলাৰ মাংস বনালে ফাৰ্ষ্টতে মাংসটো আগতে তেলত ভাজি উলিয়াই লওঁ, তাৰপিছতহে দিওঁ। এতিয়া দিলোঁ নিমখ, ধুনীয়াকৈ ভাজি ঢাকি দিওঁ। কিন্তু এইবাৰ অকণমান নতুনকৈ ট্ৰাই কৰিছোঁ, চাওঁ কেনেকুৱা হয়। আপোনালোকে কমেণ্ট কৰি জনাব দেখি কেনেকুৱা লাগিছে, ঠিক আছে। খাই কিন্তু আমি বহুত ধুনীয়া পাইছিলোঁ। আৰু এইখিনি অকণমান ভাজা হৈ গ'ল, দিছে অকণমান পানী এৰিছে। তাৰপিছত দিম মই আলু, যিখিনি কাটি থৈছোঁ। মই আলু বিশেষ বেছি দিয়া নাই, কাৰণ ভাল নাপাওঁ। ইয়াত দিলোঁ গোটেইখিনি মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, আৰু এইটো লাল গুড়া পাউডাৰ, আৰু যিখিনি চিকেন মছলা, এইবিলাক গোটেইখিনি দি পেলাই ধুনীয়াকৈ ঢাকি থৈ দিলোঁ। এয়া দেখিছেনে, এইবোৰ ধুনীয়াকৈ ভাজ খাই গৈছে পূৰা ব্ৰাউন হোৱালৈকে। আৰু অকণমান 10 মিনিটমান ভাজি ল'ম, যাতে ভালকৈ ভাজটো খাই লওক। ভালকৈ মাংসটো নাভাজিলে খাই টেষ্ট নালাগে, সেইকাৰণে। এতিয়া দিম ইয়াত কাটি থোৱা বিলাহীটো একেবাৰে লাষ্টত দিম, কাৰণ বিলাহী আগতে দিলে কি হয়, অলপমান মাংসটো ফ্ৰাইটো ভাল নহয়, মানে বিলাহীও পানী এৰে, সেইকাৰণে। এতিয়া ধুনীয়াকৈ বিলাহীটো অকণ মানে ভাজ খাইছে, বিলাহীও পানী এৰা ষ্টাৰ্ট দিলে। এতিয়া আৰু 10 মিনিটমান ঢাকি থৈ দিম। ইয়াতে কৈ লওঁ যে আপোনালোকে গেছটো মিডিয়াম ফ্লেমত দিব। আৰু লাষ্টত যেতিয়া মই এইখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল, ইয়াত দিম মই এতিয়া গৰম পানী, মানে বেছি নিদিওঁ, অকণমান গৰম পানী দিম, যাতে মই অকণমান গ্ৰেভি নিচিনা হওক, সেইকাৰণে। এতিয়া জুইৰ ফ্লেমটো মই অকণমান হাই কৰি দিম। এইখিনি অকণমান 5 মিনিটৰ কাৰণে ঢাকি থৈ দিওঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন, আপোনালোকে ব্ৰইলাৰ মাংসটো বেছিকৈ ভাল পায় নে লোকেল মুৰ্গীটো বেছিকৈ ভাল পায়। একচুৱেলি লোকেল মুৰ্গীটো ভালেই, মোৰতো এইখিনি ধুনীয়াকৈ পানী শুকাই গ'ল। আৰু এয়া চাওক, মাংসটো খাবলৈ ৰেডি হৈ গৈছে। এয়া দেখিছেনে, কি ধুনীয়াকৈ একদম গৰম ধোঁৱা উৰি আছে, দেখিবলৈও খুব ভাল লাগিছে। আৰু গাৰ্নিছৰ কাৰণে ওপৰত অকণমান ধনিয়া ছটিয়াই দিব, একচুৱেলি তেতিয়া খাই মানে বহুত ভাল লাগে।